A to Z নলেজ আছামিজ চেনেলটোলৈ আপোনাক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বাঘ নহয় মানুহ খায়, পক্ষী নহয় উৰি যায়, হাতী নহয় শুৰ আছে, জন্তু নহয় ঠেং আছে। কি বাৰু? উত্তৰটো হৈছে মহ। হাঁহত আছে মুৰ্গীত নাই, গাঁৱত আছে চহৰত নাই। কি বাৰু? উত্তৰটো হৈছে চন্দ্ৰবিন্দু। এনেকুৱা কি আছে যিটো গুৰিয়ালে গায়, নুগুৰিয়ালে নাগায়? কি বাৰু? উত্তৰটো হৈছে ঢেঁকী। আন্ধাৰ ৰাতি পিছল বাট, ৩২ডাল গছৰ এটাই পাত। কি বাৰু? উত্তৰটো হৈছে জিভা। আগ বেকা গুৰি পন, খুৰাই বজাই বাঁহী, চোতাল পথাৰ খুচৰি ফুৰ, নামটো কোৱাচোন খুৰী? উত্তৰটো হৈছে উখনি বা ওখন। আমাৰ ভাই অজলা, গাৰ বৰণ কজলা, খেদিলে নাযায়, নেখেদিলে যায়, ভাই বৰ জধলা। উত্তৰটো হৈছে শামুক। অলং দলং চা, মাজৰটো নকওঁ যা, শেষৰটো লি, উত্তৰটো কি? উত্তৰটো হৈছে ছাগলী। অপৰিষ্কাৰজনে পেলাই, পৰিপাটিজনে কিন্তু চুচি মাজি জেপত সুমুৱাই। কি বস্তু বাৰু? উত্তৰটো হৈছে হেঙুন। হয়নে বাৰু? অজাতিৰ জাতি মাৰি, মঘাৰ মাৰি খা, মৰাণৰ মন মাৰি চুপি চুপি খা। কি বস্তু বাৰু এইটো? অমৰা। এনেকুৱা কি আছে যাক পুৰুষে লুকুৱাই খোজ কাঢ়ে আৰু মহিলাই দেখুৱাই খোজ কাঢ়ে? উত্তৰটো হৈছে মানি বেগ। এনেকুৱা কি বস্তু আছে যাক ব্যৱহাৰ কৰাৰ আগত ভাঙিব লাগে? ভাবি চাওকচোন কি বস্তু বাৰু? কণী। হয়নে বাৰু? এনেকুৱা কি বস্তু আছে যিটো বগা হ'লে লেতেৰা আৰু ক'লা হ'লে চাফা? উত্তৰটো হৈছে ব্লেকবৰ্ড। এইবাৰ আপোনালোকৰ বাবে এটি সাঁথৰ আগবঢ়াইছোঁ, উত্তৰটো কমেণ্ট কৰি জনাবচোন। অ আই খেৰৰ ছাই, কি বস্তু নোখোজাকৈ পায়? ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।